আচ্ছা, বন্ধুসকল নমস্কাৰ। আজি আমি নেপালপাৰা প্ৰাইমাৰী হৈ ইপিপিএল দলৰ পক্ষ থাকি দুই এটা আমি মেছেজ দিব বিচাৰিছোঁ সকলে ৰাইজলৈ। প্ৰথমতে এইখিনি ক'ব বিচাৰিছোঁ মই যে আমাৰ পৰম্পৰা চালত চৰকাৰ চলোৱাৰ আজি 4.5 বছৰহে হ'ল। এই 4.5 বছৰত যিবিলাক আমি দেখি আছোঁ আগতকৈ বৰ্তমান যিখন চৰকাৰ চলাই আছে বহুতো 100% ভাল বুলি আমি ক'ব লাগিব। কিয়না আজি বিপিএল 17 বছৰ চৰকাৰ চলালে। এই 17 বছৰত আমাৰ বিকিৰিত কোনো ধৰণৰ আমি উন্নয়নমূলক কাম দিব পৰা নাই। তাৰ লগতে আমাৰ এই বিকিৰিত বিপিএফ চৰকাৰ চলা অৱস্থাত জাতিগত যিটো আমাৰ হিংসা আছিল, বহুত এটা মানে দুৰ্নীতি আছিল। প্ৰথমতে মুছলিমৰ লগত কৰিলে, দ্বিতীয়তে আদিবাসীৰ লগত কৰিলে। খুব এটা বেয়া পৰিৱেশ আছিল। তো সেই পৰিৱেশটো আমি এনেকুৱা ধৰণৰ আছিল যে ঘৰৰ পৰা যে আমি বাহিৰত ওলাম এইখিনি মানে অলপমান নিচিনা এটা কেপাচিটি নাছিল। এই বজাৰ ঘাট বিজনেছ কৰাটো খুব অসুবিধা আছিল। আজি আমি বিজনেছটো কৰিব লগা হয়, নিশ্চয় বজাৰত যদি আহিব লগা হয়, বজাৰৰ পৰা আমি ৰাতিকৈ ঘৰত যাব নোৱাৰা হৈছিল। তেতিয়া দিনত আমি 4টা-5টা হ'লে ঘৰত যাব লগা আছিল। কিন্তু বৰ্তমান আমাৰ পৰম্পৰা ছাৰে যি হিচাপে চৰকাৰখন চলাই আছে বহুত উন্নয়নমূলক হিচাপত আগুৱাই লৈ আছে। এতিয়া আমি নিস্বাধীনভাৱে ঘূৰিব পাৰিছোঁ, বিজনেছ কৰিব পাৰিছোঁ। যিকোনো ক্ষেত্ৰত আজি চাকৰিৰ ক্ষেত্ৰতে হওক, চাকৰিৰ ক্ষেত্ৰতে বৰ্তমান আমাৰ এই পৰম্পৰা ছাৰে ইতিমধ্যে 4.5 বছৰত প্ৰায় আমাৰ 7,000 মানুহ ল'ৰা ছোৱালীক চাকৰি দিলে। তাৰ লগতে বিভিন্ন ধৰণৰ যিবিলাক চেল্ফ হেল্প গ্ৰুপ আছে সিহঁতকো লোন হিচাপতে হওক, এককালীন হিচাপতে 25,000 দিছিল। আৰু আন বিভিন্ন দিগত ৰাস্তা ঘাটে দিয়ে হওক বা আমাৰ দলং কালভাৰ্টে হওক, এইবিলাক আগতো বহুত কাঠে দলং আছিল বা দলঙেই নাছিল, এনেকুৱা অৱস্থা। বৰ্তমানতো গোটেই দলংবিলাক হৈ গ'ল, পকাই হৈ গ'ল। আৰু ৰাস্তা ঘাট আমাৰ বিকিৰি চাব প্ৰত্যেকটো ৰাস্তা ঘাটে এতিয়া বৰ্তমান পকা, নহ'লেও চিচি ব্লক আছে। আগততো এনেকুৱা নাছিল। তো গতিকে মই আমাৰ ৰাইজক, বিকিয়াৰবাসী ৰাইজক এইখিনি ক'ব খোজোঁ যে আমাৰ পৰম্পৰা ছাৰে যিখিনি 4.5 বছৰত উন্নতি বা উন্নয়ন কৰিলে, আমাৰ বিটিচিত যিটো ডেভেলপ কৰিলে, আমি কোনো যোৱা 17 বছৰত আমাৰ বিপিএফ চৰকাৰে 17 বছৰত আমি এইখিনি দেখিব পৰা নাই। গতিকে বিটিচিবাসী ৰাইজক মোৰ এটাই অনুৰোধ যে আগন্তুক নিৰ্বাচনত যাতে এইবিলাক কথা ভুলি নাযায়। আমাৰ এই পুনৰাই পৰম্পৰা চালক সবাই সহযোগিতা লাগিব। সবাই সহযোগিতা কৰি আমাৰ মূল্যৱান যিবিলাক ভোট আছে যাতে আমাৰ এই টেক্টৰৰ শ্ৰমিক সকলে যাতে ভোট দি পুনৰাই আমাৰ এই পৰম্পৰা চালক জয়যুক্ত কৰি দিব লাগে। আৰু পুনৰাই এই বিটিএডিত পৰম্পৰা ছাৰে যাতে চৰকাৰখন চলাই লৈ যাব পাৰে। এইখিনিকে কৈ মই আজি নেপালপাৰা প্ৰাইমাৰী এজন ছাত্ৰ মই কৰ্মী হৈ মই সবাকে অনুৰোধ কৰিলোঁ আৰু এইখিনিকে কৈ মই বক্তব্য শেষ কৰিলোঁ।